আজি ব্ৰেকফাষ্টত বনাইছিলোঁ মই ৰুটি আৰু বুটৰ চব্জি। আউটফিট অফ দ্য ডে, মই গৈছিলোঁ ভেকচিন ল'বলৈ ছেকেণ্ড ড'জ। মই এতিয়াহে লৈছোঁ, চ' নাও ফুল্লি ভেকচিনেটেড। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। চ' ভেকচিন লৈ আহি মই চিকেন ফ্ৰাইড ৰাইচ বনালোঁ, দেন অৰ্ডাৰ কৰিলোঁ ৰোষ্টেড মছালা পৰ্ক। ইমান বেছি টেষ্টি আৰু ইমান বেছি ভোক লাগি আছিলে, ফটাফট খাই ল'লোঁ আৰু খাই লৈ হৈ গ'লোঁ বাছ নাই। ত' আজি পূৰা দিন মই ঘৰতে থাকিলোঁ। ব্ৰেকফাষ্ট লাঞ্চ বনাই অলপমান ষ্টাডি কৰিলোঁ। দেন এতিয়া 8 o'clock হৈছে, ৰাতি ডিনাৰ বনাবলৈ আহিছোঁ। আৰু আজি বনাম মই চিম্পলকৈ পনীৰ, মছালা পনীৰ, একদম চিম্পলকৈ বনাম। ত' আৰু আপোনালোকৰ মোৰ ভিডিঅ'জবোৰ চাই কেনেকুৱা লাগিছে জনাব কমেণ্টত। চ' আজি মানে মই দেউতাক মোৰ ভিডিঅ'জবোৰ দেখাই আছিলোঁ, তো দেউতাই ক'লে তই কথা কবি, ভইচটো মানে কথা ক'লেহে মানুহে ভাল পাব ন চাই আৰু বেছি। চ' ভাবিলোঁ নেক্সট ব্লগৰ পৰা কথা ক'ম, শুনিব। চ' আৰু মই এতিয়া কফি বনাই আছোঁ। কফি মানে নক'ব আৰু, ইমান বেছি ভাল পাওঁ। মোৰ ভিডিঅ'জবোৰ যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। চ' আজি মই কফি খাম আৰু ডিনাৰ একো নকৰোঁ, এয়া খাই শুই যাম। চ' কামবোৰ শেষ কৰি মই ওলাই আহিছোঁ গণেশগুৰিলৈকে বস্তু এটা ল'বলৈ। আৰু দোকানত হেলমেট কিনা মানুহৰ কি ভিৰ। চ' মই ল'লোঁ এইটো গ্ল'ভছ ল'বলৈ আহিছিলোঁ, লোৱা হৈ গ'ল। মানুহৰ যে ভিৰ, মানুহবিলাকে গমেই পোৱা নাই হেলমেটটো কেলৈ পিন্ধিবলৈ দিছে। চবৰে এটাই কুৱেশ্যন, কমত কোনটো আছে সেইটোৱে লৈছে আৰু মানে ছেফটি বাগেৰা আৰু সুধিবলৈ একো নাই। চ' আজিৰ দিনত ফিছ বনাম বুলি ভাবিছিলোঁ। মাছকেইটা ফাৰ্ষ্টতে ফ্ৰাই কৰি ল'লোঁ ভালকৈ। এনেই চিম্পলকৈ বনাম, অকল ৰঙালাও, আলু আৰু ফুলকবি থাকিব। ত' এই ৰঙালাওটো মায়ে আনিছিলে, দেন মায়ে ক'লে যে এইটো আমাৰ ঘৰতে হৈছিলে বুলি। আলু, ফুলকবি, জলকীয়া আৰু ৰঙালাও, অলপমান পাঁচফোৰণ দি বনাম চিম্পলকৈ। বিলাহী দিলে ভাল লাগে, বাট মোৰ লগত বিলাহী নাছিলে। চিম্পলকৈ এটা ৰেচিপি বনাইছোঁ। ভালকৈ চব্জিবোৰ ফ্ৰাই কৰি পানী গৰম কৰিব দিছোঁ। পানীখিনি গৰম হোৱাৰ লগে লগে ঢালি দিছোঁ ইয়াতে। এতিয়া মাছকেইটা দি দিলোঁ এণ্ড ৰেডি মাছৰ কাৰী চিম্পলকৈ। আৰু আজি ব্ৰেকফাষ্টত বনাইছিলোঁ নুডলছ। কেইটামান ক্লিক লৈ থৈছিলোঁ ভিডিঅ'। চ' চিম্পলে বনাওঁ, কম ইনগ্ৰেডিয়েণ্টছ দি, বাট খাম ঠিকেই হয় আৰু ইমান বেছি টেষ্টি নহ'লেও। চ' আপোনালোকৰ ভিডিঅ'জবোৰ চাই কেনেকুৱা পাইছে মোৰ জনাব, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।